दिनै चन्दिचरन दासनि गोसोखांथि जोबथा जोलुर बादायलायनाया जोबनानै थांबाय। नासानसालि जोलुर हानजाया 4-1 ट्राइबेकाराव देरहासार जादों। भेरगाव महकुमानि सिङाव थानाय टंला स्पर्ट्स एस'सिएशननि बानजायनायाव 11 जुलाइनिफ्राय 20 जुलाइसिम चन्दिचरन दासनि गोसोखांथि जोबथा जोलुर बादायनाया दिनै जोबनानै थांबाय। दिनैनि जोबथा बादायलायनायाव नासानसालि जोलुर हानजाया टंला स्पर्ट्स एस'सिएशन जोलुर हानजाखौ 4-1 गरै ट्राइबेकाराव फेजेननानै देरहासार जानो हायो। আমি 11 তাৰিখৰ পৰা 11 জুলাইৰ পৰা আৰম্ভ কৰিছিলোঁ খেল। 8টা টিম ইয়াতে জইন কৰিছিল। 8টা টিমৰ আমি লিগ বেচিছতে আমি খেলা আৰম্ভ কৰিছিলোঁ, কিন্তু ছেমি ফাইনেল খেল দুখন আমি নকআউট কৰিলোঁ। নকআউট কৰি আজি ফাইনেল হৈছিলেহি। এই ফাইনেলত অৱনীত হৈছিলেহি আমাৰ লোকেল টিম টংলা স্পৰ্টছ এছ'চিয়েশ্যন আৰু নাচনচালি ফুটবল ক্লাব। দুইটা দলে মোটামুটি খেলিছে, কিন্তু ইমান সুন্দৰ খেল বুলিও ক'ব নোৱাৰি, কাৰণ যিহেতু আজিকালিৰ যুগত খেলৰ যিটো প্ৰভাৱ হৈছে বহুত ওপৰত গৈছে, কিন্তু আমাৰ কিছুমান অসুবিধাৰ কাৰণে বা ভাল কোচ নোপোৱাৰ কাৰণে বা বাহিৰৰ কোচ নোপোৱাৰ কাৰণে হয়তো ঠিক তেনেকৈ খেলিব পৰা নাই। ভৱিষ্যতে আমি ভাবিছোঁ ইণ্ডিয়াৰ বাহিৰৰ পৰা কোচ আনিম বুলি। ইণ্ডিয়াৰ বাহিৰৰ পৰা কোচ অনাৰ পিছত আমি যোৱাবেলিও আমি আলোচনা কৰিছিলোঁ ইণ্ডিয়াৰ বাহিৰৰ এজন কোচ আনিম বুলি, কিন্তু বতৰৰ কাৰণে আমি আনিব নোৱাৰিলোঁ। একে লেঠাৰিয়ে 3 মাহ বৰষুণ দিলে, সেইকাৰণে আমি আনিব নোৱাৰিলোঁ। অহাবেলি আমি ভাবিছোঁ ফুটবল, কাবাডী আৰু এথলেটিক্স লগতে আমি যি ভলীবলৰ কোচ আমি ভালদৰে আনি পৰীক্ষণ দিম বুলি ভাবিছোঁ। আৰু এটা উল্লেখ কৰিবলগীয়া কথা যে এইবেলি যি আমাৰ ইউথ অলিম্পিক হ'ব গুৱাহাটীত, অসম ইউথ অলিম্পিক, তাতে আমাৰ ওদালগুৰি জিলা হৈ এথলেটিক্সত অংশগ্ৰহণ কৰিব। ওদালগুৰি জিলাৰ মুঠ 25 জন খেলুৱৈ। তাৰে আমাৰ টংলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰত অনুশীলন কৰি থকা বা টংলা ক্ৰীড়া সন্থাৰে খেলুৱৈ 23 জনে খেলিব। এইটো আমাৰ টংলাৰ কাৰণে গৌৰৱৰ কথা। আৰু আমি ভাবিছোঁ বিভিন্ন খেলতো আমি টংলাৰ পৰা ওদালগুৰি জিলাৰ হৈ খেলাই আছোঁ আৰু খেলিব। আৰু নিশ্চয় আপোনালোকে গম পাইছে টংলা ক্ৰীড়া নগৰী। এই টংলা ক্ৰীড়া নগৰীত অকল এথলেটিক্সে নহয়, আমাৰ বিভিন্ন খেলত অকল ওদালগুৰি নহয়, আমাৰ ভেৰগাঁও জিলাৰ হৈও খেল অংশগ্ৰহণ কৰি আছে। আৰু আমি ছোৱালী যিটো ফুটবল টিমটো আমি ইয়াতে এইবেলি নতুনকৈ আমি দল এটা গঠন কৰিছোঁ। আৰু ছোৱালী টিমটো অসমৰ বিভিন্ন ঠাইত খেলাৰ কাৰণে আমি যুঁজা চলাই আছোঁ। আৰু লগতে অহা 2 মাহমানৰ পিছতে আমি ছোৱালীৰ এখন খেল ইয়াত আয়োজন কৰিম বুলি ভাবিছোঁ। ছোৱালীৰ মোটামুটি আমাৰ ভেৰগাঁও মানে স্পৰ্টছ ডিষ্ট্ৰিক্ট আৰু ভেৰগাঁও জিলা নিশ্চিত কৰিম বুলি ভাবিছোঁ। যিমানেই প্ৰতিযোগিতা হ'ব সিমানেই খেলুৱৈসকল ভাল হয় বুলি আমি প্ৰতিযোগিতাটো আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। যিয়েই নহওক, আজি আমাৰ এই প্ৰতি বছৰে চলি অহা স্বৰ্গীয় চণ্ডীচৰণ সোঁৱৰণী আন্তঃ ক্লাব লীগ প্ৰতিযোগিতা আজি সামৰণি পৰিল। আৰু ভৱিষ্যতে আমি বিভিন্ন খেল অনুষ্ঠিত কৰিম বুলি আশা ৰাখি মোৰ মন্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।